গাইস মিস পূৰ্ণিমা বলগলে আকৌ আপোনালোকক স্বাগতম জনাইছো। আজি মই কলৈনো যাম আপোনালোকে চাই থাককচোন। আজি মই বহুত দূৰত মাছ মাৰিব যাম। এইটো মুনাত পুল কৰি আনিম। আপোনালোকে ভিডিঅ' হেকলৈ চাই থাকক। আৰু মই মাছ মৰা জেগাত পালে মানে আপোনালোকক দেখাই দিম কোনটো জেগাত মাছ মাৰিব যাম। বহুত দিনৰ মাছ মাৰি পোৱা নাই, আজি যামগে মাছ মাৰিবলৈ। কিমান পাম আপোনালোকক দেখাই দিম আৰু কুৱাটোকো দেখাই দিম, জেগাটোকো দেখাই দিম। চাই থাকক গাইস, চাই থাকক। আহি ইয়াত ৰেংগা নদীত পাইছো। চাওক আপোনালোকে পানীৰ পৰা পাৰ হৈ গৈছো। আপোনালোকে ভিডিঅ'তে হেকলৈ চাই থাকক দেই। আজি ভিডিঅ' খুব চাবলৈ ভাল হ'ব। আপোনালোকে চাই নাথাকিলে মনত দুখ লাগিব নহয়। চাওক নলা দি উঠিছো। ডেঞ্জাৰ জেগাত মাছ মাৰিব গৈ আছো। চাইছে আপোনালোকে চাই থাকক। এই মোনাত ভৰ্তি কৰি আনিব লাগিব নহয়, আপোনালোকক দেখাই দিম। ইফালে তাকিলেগে আমাৰ গাঁওখন। আহি পামগে আৰু বেছি সময় নাই পাবলৈ। একেবাৰে কোনটো জেগাত গৈ আছো আপোনালোকক দেখাই দিম। জেগাত পাই পিনে দেখাই দিম। কিমান ডাঙৰ বিল একটা আছে পাহাৰৰ ভিতৰত। তাত বহুত ধৰণৰ মাছ থাকে। আজি আপোনালোকক মাৰি পিনি দেখাম। চাই থাকক। ইয়াতে ৰ'দ আছে। চাওক আপোনালোকে চেৰেনীটো চাই গম পাইছে চাবলা। চাওক পাহাৰ, একেবাৰে পাহাৰৰ তলতে আছে। তলৰ পৰিৱেশটো দেখাই দিম আপোনালোকক। চাওক এইটো কৈ চেগুম নলা। অজনী পাৰ কৰি আহিছিলো ৰেংগা নৰা, ইয়াক কৈ চেগুম নলা। এয়া চাওক কিমান চাবলৈ ভাল। এনেকৈ খাম নাথাকিলে মাছ মাৰিবলৈ আহোঁ, পাহাৰত ভাত খাবলৈ আহোঁ। মাছ মাৰি পিনি আপোনালোকক আজি দেখাই দিম। তো গাইস চাওক ইয়াতে একেবাৰে বিল ওচৰত পাইছোগে। আৰু এয়া পাহাৰ ভিতৰত ৰবৰ বাগান আছে। এয়া চাওক এদিন আপোনালোকক চাহ বাগান দেখাইছিলো পাহাৰৰ ওপৰত। এতিয়া ৰবৰ বাগান আছে। এয়া চাওক ইমান ডাঙৰকে আছে ৰবৰ বাগানটো। আপোনালোকে চাই থাকক। একবাৰ আপোনালোকক দেখাই দিম চবটো। এইফালে মোৰ লগৰীয়াকেইটা মাছ মাৰিব গৈছে। আপোনালোকে ভিডিঅ'টো হেকলৈ। তো গাইছে এয়া চাওক কোনটো জেগাত আহি পালো আপোনালোকে গম পাইছে চাগে। এয়া ৰবৰ বাগান। সেইদিনা আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলো পাহাৰৰ ভিতৰত চাহ বাগান। আৰু এইটো হ'ল ৰবৰ বাগান। চাহ ইমান ডাঙৰকে ৰবৰ বাগানটো বনাইছে। এয়া চাওক আপোনালোকে চাই থাককচোন মোৰ ভিডিঅ'খন। আজি কি চাবলৈ পাব। ইয়াহু আহি পাই গলো ফাইনেলি। চাওক আপোনালোকে এয়া চাওক মোৰ লগৰ কেইটা মাৰি আছে। ইয়াতে পাইছে চাওক কেনেকুৱা মাছ উঠিছে। বিলটো কিমান ডাঙৰ। ইয়াত বহুত ডাঙৰ মাছ ওলায়, পাহাৰীয়া মাছ ওলায়। আপোনালোকক দেখাই দিম। চাই থাকক। মাছ মাৰি হৈ গ'লে আপোনালোকক দেখাই দিম। চাই থাকক। এয়া ৰবৰ বাগানটো। একেবাৰে ৰবৰ বাগান তলতে মাৰি আছো মাছখন আমি। চ' গাইজ মাছ মাৰি হৈছে আৰু বেছি সময় নাই যাবলৈ। এতিয়া মাছটো নেদেখুৱাৰ আগতে আপোনালোকক বেলেগ বস্তু একটা দেখাই দিম। চাই থাককচোন কি বস্তু। পৰা এয়া হাতাটো ইয়াত জমা কৰিব দি পিনি ইয়াৰ পৰা যিকোনো বস্তু এনেকুৱা ৰবৰৰ বস্তু বনাইগে। এয়া চা ৰবৰ বাগান কৰি থৈছে। চা ইমান বঢ়িয়া হৈছে। গাইজ আপোনালোকে মোৰ ভিডিঅ'খন চাই থাকক। মই যিমান পাৰে ইমান মাজে নতুন ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আনিম আৰু লৈ আনিব চেষ্টা কৰিম। আপোনালোকে চাই থাকক আৰু লাইক শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকে মোক মৰম কৰিব বুলি। এছা মাছ মাৰি বাগৰ উঠি গ'ল। জিৰাই লৈছোঁ কাৰণ আপোনালোকক কৈছিলোঁ যে এক মোনা ভৰ্তিকৈ দেখাই দিম বুলি। মোনাত ভৰ্তি কৰিব পাৰিম নে নাই আপোনালোকে চাই থাককচোন। একবাৰ বেক কেমেৰা দি দেখাই দিম। এয়া চাওক ইমান ধুনীয়াকৈ হৈ আছে। চাহ এয়া ৰবৰ বাগান বহুত ডাঙৰ এইটো বাগান। ইয়াৰ পৰা মই বেছি মূৰৰ পৰা মূৰলৈ আপোনালোকক দেখাই দিব নোৱাৰিম কাৰণ মই মাছ মাৰিব আহিছোঁ যে।
এই লবৰ বাগান তলতে মাৰিছোঁ মাছখন, এইকাৰণে আপোনালোকক চলতে এইবোৰ দেখাই দিছোঁ। লবৰ বাগান চাহ, যিকোনো লবৰ বনাবলৈ এইটো লবৰটোকে ৰুই পিনি আটা বনাই পিনি বনায়। আপোনালোকে চাই থাকক, লবৰৰ প্ৰডাকশ্যনটো ইয়াৰ পৰাই বনে। চাওক কেনেকৈ ধুনীয়া চিগৰেট হৈ আছে। চাওক ইমান বঢ়িয়াকৈ ৰুই থৈছে। ইয়াতে সিহঁতে কচু লগায় আৰু শিমলু আলু লগায়, বহুত ধৰণৰ বস্তু লগায় এনেকুৱাকৈ। চাওক চাই কেনেকৈ ভাল লাগিছে। এইফালে চাওক, বহুত তামোল বাগান ৰুই থৈছে। চ' গাইজ মাছ মাৰি ফাইনেলি হৈ গ'ল। আপোনালোকক দেখাই দিম কিমান পালোঁ মাছ। আপোনালোকক কৈছিলোঁ এক মোনা ফুল কৰি দেখাই দিম বুলি। এক মোনাত ফুল কৰি নাপালোঁ, কাৰণ পানীটো বাঢ়ি আছে। এই পানীটো কমা হ'লে মানে ভৰ্তিকৈ পালোঁ হয়, আৰু পাহাৰীয়া মাছে পায়, নতুন নতুন মাছ। আপোনালোকক দেখাই দিম বুলি ভাবিছিলোঁ, সেইকাৰণে পানীটো ডাঙৰ হৈ আছে। কিমান পালোঁ এইটোকে দেখাই দিম, আৰু আপোনালোকক দেখাম কৈছিলোঁ যেতিয়া দেখাই দিমগৈ। আৰু আধা কেজিমান পালোঁ। এয়া চাহ চেঙেলী মাছ, অকল চেঙেলী মাছ আৰু গৰৈ। এয়া আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, দেখাব নোৱাৰিলোঁ। পানীটো কমিলে মানে মাৰি পিনি দেখাই দিম। এয়া চাওক, ইয়াত এক প্ৰটিন পাই থৈছে। আজিৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰাটো কোনো নাপাহৰিব দেই। ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভাল লাগিলে এই বেল আইকনটো দবাই দিব। আৰু আজিৰ ভিডিঅ' ইমানেই হ'ব, আৰু আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' লৈ আনিব পৰাকৈ আপোনালোকে লাইক